নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 7ৰ অসমীয়াৰ পাৰ্ট নম্বৰ 6। পাৰ্টটোৰ নাম আছে কি আমাৰ তেজৰে কমলাৱতী। এইটো খুবেই এটা ইণ্টাৰেষ্টিং কবিতা হয় তোমালোকৰ, আৰু ইয়াৰ কবি কোন আছিল চোৱা তোমালোকে। ইয়াৰ কবি আছিল শ্ৰী শ্ৰী মাধৱদেৱ। তোমালোকে প্ৰথমতে পঢ়িবা কি কবিৰ পৰিচয়টো অলপ পঢ়িবা। ইয়াত মই অলপ পঢ়ি দিছোঁ তোমালোকে, আৰু কোনখিনি তোমালোকে পঢ়িব লাগিব সেইখিনি তোমালোকে ইয়াৰ পৰা চাব পাৰিবা। প্ৰথমত চোৱা, লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ওচৰৰ লেটুকু পুখুৰী নামৰ ঠাইত মহাপুৰুষ মাধৱদেৱৰ আৱিৰ্ভাৱ হৈছিল, মানে তেওঁৰ জন্ম হৈছিল। মহাপুৰুষজনৰ পিতৃৰ নাম আছিল গোবিন্দগিৰি ভূঞা আৰু মাতৃ আছিল মনোৰমা। তোমালোকে পিতৃৰ নাম আৰু মাতৃৰ নামটো মনত ৰাখিবা। তাৰপিছতো চোৱা কি দিছে, শ্ৰী শ্ৰী মাধৱদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য আছিল। শ্ৰী শ্ৰী মাধৱদেৱ কাৰ শিষ্য আছিল? প্ৰধান শিষ্য মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য আছিল। তোমালোকে এইখিনি পঢ়িবা। তাৰপিছত আহিবা কি, শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণৰ পাছত মাধৱদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ দায়িত্ব কান্ধত লৈছিল। শংকৰদেৱৰ পিছত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কোনে আৰম্ভ কৰিছিল? শ্ৰী শ্ৰী মাধৱদেৱে আৰম্ভ কৰিছিল। তাৰপিছত চোৱা কি দিছে, গুৰু দুজনাই বৰপেটা সত্ৰ, তেওঁৰ কি কি সত্ৰ কৰিছিল চোৱা। গুৰুজনে কি কৰিছিল? যোনে বৰপেটা সত্ৰ, গণককুছি সত্ৰ, তাৰপিছত বৰাদি সত্ৰ, সুন্দৰদিয়া সত্ৰ আদি স্থাপন কৰিছিল। তেওঁলোকৰ কি কি সত্ৰ স্থাপন কৰিছিল এইটো তোমালোকে কমচে কম দুটা মনত ৰাখি ল'বা। তাৰপিছত কি আছে, বহুমুখী প্ৰতিভাৰ গৰাকী মাধৱদেৱে বৰগীত, নাট, ভটিমা আদিৰ লগতে আদিকাণ্ড, ৰামায়ণ, ৰাজছোৱা, কাব্য, জন্ম, ৰহস্য, ভক্তি, ৰত্নাৱলী আদি বিভিন্ন পুথি ৰচনা কৰিছিল। যদি আহে তেওঁৰ কবিতা পুথি কি কি আছিল, তোমালোকে ইয়াৰ পৰা গোটেইখিনি যিকোনো দুটা মনত ৰাখিবা, তোমালোকৰ তাতে হৈ যাব এক্সামৰ কাৰণে। দুটা বা তিনিটা মনত ৰাখি ল'বা। তাৰপিছত কি চোৱা, অসমীয়া সাহিত্য সংস্কৃতিৰ ভঁৰাল চহকী কৰি থৈ গৈছিল। নামঘোষা হ'ল তেখেতৰ অমৰ সৃষ্টি। তেওঁৰ কি লিখিছিল? মাধৱদেৱে নামঘোষা লিখিছিল। আৰু কীৰ্তন ঘোষা কোনে লিখিছিল? শ্ৰী শ্ৰী শংকৰদেৱ। তোমালোকে এইটো ভালকৈ মনত ৰাখিবা। নামত চাবা তোমালোকে নাম ম আছে, সেইটো তোমালোকে মনত ৰাখিবা। এইটো লিখিছে কোনে? মাধৱদেৱে। নামত চাবা ইয়াতে নাম ম আছে, সেইটো লিখিছে আমাৰ মাধৱদেৱে। আৰু কীৰ্তন ঘোষাত এইটো ম নাই, সেইটো তোমালোকে ভাবে এইটো শংকৰদেৱে লিখিছে। এতিয়া তোমালোকে আহা খালী ঠাইখিনি ক্ৰিয়াকলাপৰ। ইয়াত মই লিখি লৈ আহিছোঁ ধুনীয়াকৈ, তোমালোকে এনেকৈ লিখি কিতাপত লিখি ল'বা। ৰণী বিদুৰ দিশ, এইটো হ'ব ধৱলী বৰণ। ধ উ ব লয় দীৰ্ঘিকাৰ লি, ধৱলী বৰণ। তাৰপিছতো আমাৰ তিমিৰ ফেৰিয়া বাছ ৰবিৰ কিৰণ, এইটো তিমিৰ হ'ব আৰু এইটো ৰবিৰ। এইটো হ'ব ভ্ৰমৰ। সৎপত্ৰ বিকশিত ভ্ৰমৰ উৰাই। আৰু এইটো হ'ব কি আমাৰ ব্ৰজবধূ দধি মাথে তোৱা গুণ গায়। তোমালোকে ইয়াতো ভালকৈ চাই পঢ়িবা। এতিয়া আহা তোমালোকে 2 নম্বৰত। 2 নম্বৰ ঠিক হৈছে, বৰগীতটিৰ ভাৱৰ লগত সংগতি ৰাখি ক অংশৰ লগত খ অংশ আচটানি মিলোৱা। তোমালোকে ইয়াত ক অংশ আৰু খ অংশটো আচটানি মিলাব লাগে। মই ইয়াতে লৈ আহিছোঁ, ধুনীয়াকৈ চোৱা। তোমালোকে এনেকৈ আচটানি মিলাই দিবা। এতিয়া আহা তোমালোকে কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3 ঠিক হৈছে, বৰগীতটোত প্ৰকাশ পোৱাৰ প্ৰাকৃতিক দৃশ্য এটি বৰ্ণনা কৰা। মই এই বৰগীতটো যে আছে তাৰে এটা প্ৰকাশ, যিটো আমাৰ ৰাতিপুৱাৰ যিটো প্ৰাকৃতিক দৃশ্য, এই সৌন্দৰ্য মনোমোহা দৃশ্যটো এইটো আমাক বৰ্ণনা কৰিবলৈ কৈছে। ইয়াত চোৱা, মই উত্তৰত লৈ আহিছোঁ, বৰগীতটোত প্ৰকাশ পোৱাৰ প্ৰাকৃতিক দৃশ্য এটি বৰ্ণনা দিয়া। উত্তৰত কি হ'ব? মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তেজৰে কমলাপতি বৰগীতটিত পোৱা প্ৰাকৃতিৰ এক অতি মনোৰম আৰু সজীৱ বৰ্ণনা পোৱা যায়। তাৰপিছত কি দিছে, ৰাতি শেষ হোৱাৰ লগে লগে পৃথিৱীৰ পৰা অন্ধকাৰ আঁতৰি গৈছে আৰু চাৰিওদিশ ফৰকাল হৈ বগা বৰণ ধৰিছে। পূব আকাশত ৰঙা কিৰণৰ জিলিকি উঠিছে। পুৱাৰ এই শুভ লগনৰ বিলৰ পদুম ফুলবোৰ বিকশিত হৈছে আৰু তাৰ চৌপাশে ভোমোৰাবোৰে উৰি ফুৰি গুণগুণাবলৈ ধৰিছে। তাৰপিছত চোৱা কি দিছে, ব্ৰজধামৰ বোৱাৰীসকলে শ্ৰীকৃষ্ণৰ গুণ গান গাই দধি মথিবলৈ আৰম্ভ কৰিছে। আনহাতে গৰখীয়া গোৱালসকলে হাতত শিঙা আৰু বেণু লৈ গৰুৰ পাল লগত লৈ বাথানৰ পৰা চৰাবলৈ ওলাই গৈছে। এতিয়া তোমালোকে অহা কুৱেশ্যন নম্বৰ 4।
কুৱেশ্যন নম্বৰ 4 কি কৈছে চোৱা তোমালোকে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা এইবিলাক কুৱেশ্যন তোমালোকৰ এক্সামত অহাৰ চান্স বেছি থাকে এইখিনি তোমালোকে কেতিয়াও এই নাযাবা এইবিলাক কুৱেশ্যন অতি সহজ আৰু অতি চমুকৈ কুৱেশ্যন লৈ অহা হৈছে জাষ্ট তোমালোকে চাই থাকা তাত ইয়াতে তোমালোকৰ বহুতখিনি কনচেপ্ট ক্লিয়াৰ হৈ যাব আৰু তোমালোকে জাষ্ট অলপ যদি চোৱা কিতাপ কপিত নোটছ বনাই তোমালোকৰ ফুললি কনচেপ্টটো ক্লিয়াৰ হৈ যাব প্ৰথমত চোৱা কি দিছে আমাৰ ক নম্বৰত বৰগীতটিত কমলাপতি বুলি কাৰ কথা কোৱা হৈছে বৰগীতটিত কমলাপতি বুলি ভগৱান শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে ছাত্ৰ ছাত্ৰীসকল ইয়াতে মই এটা কথা কৈ বিচাৰোঁ তোমালোকে যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলত প্ৰথমবাৰ আহিছা তোমালোকে কি কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া তেনেহ'লে এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে আগতে পাই থাকিবা আৰু তোমালোকে পাৰিলে কমেণ্ট কৰিবা তোমালোকে কেনেকুৱা কোনটো ছাবজেক্টৰ কেতিয়া ভিডিঅ' লাগে বা কেনেকুৱা কোনটো কুৱেশ্যন তোমালোকে বুজা নাই তোমালোকে কমেণ্টত জনাবা মই তোমালোকক কাৰণে ধুনীয়াকৈ লৈ অহাৰ চেষ্টা কৰিম খ নম্বৰ চোৱা কি দিছে তিমিৰ ফেৰিয়া বাছ আন্ধাৰ ফালি কি ওলায় উত্তৰ হ'ব আন্ধাৰ ফালি সূৰ্যৰ কিৰণ ওলায় গ নম্বৰটো কি হ'ব নন্দ গেল বাথানে গোৱাল গেল পাল ইয়াৰ বাথান শব্দটো কি বুজাইছে বাথানটো তোমালোকে গম পোৱা চাগে বাথান মানে হ'ল গৰু ম'হ ৰখা ঠাই বা গোহালি আমি আগত গোহালি বুলি সকলোৱে গম পাওঁ য'ত গৰু ম'হ বান্ধি ৰখা হয় ৰাতিটোত তাকে গোহালি বুলি কোৱা হয় মানে গৰু ম'হৰ ঘৰ বুলি ক'ব পাৰি কহয় মাধৱ মই বুলি কাৰ কথা কোৱা হৈছে ইয়াৰ উত্তৰটো হ'ব ইয়াত মই বুলি যশোদা মাকৰ কথা কোৱা হৈছে নম্বৰটা কি কৈছে আমাৰ ত্ৰিজগতৰ পতি কোন ত্ৰিজগতৰ পতি হ'ল ভগৱান শ্ৰীকৃষ্ণ এতিয়া আমি তোমালোকে সকলোৱে গম পোৱা এইটো আমাৰ ত্ৰিজগতৰ পতি কোন মানে ভগৱানৰ শ্ৰীকৃষ্ণ হ'ল আমাৰ ত্ৰিজগতৰ পতি তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা 5 নম্বৰ কুৱেশ্যনটো এইবিলাক তোমালোকৰ 2 মাৰ্কছৰ কাৰণে আহিব পাৰে এইবিলাক অলপ ডাঙৰ হ'ব কিন্তু আগৰখিনি তোমালোকৰ জাষ্ট 1 মাৰ্কত পঢ়িলে তোমালোকৰ কনচেপ্ট ক্লিয়াৰ হৈ যাব ক নম্বৰত কি দিয়া আছে যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল যশোদাই তেওঁৰ মাতৃয়ে কৃষ্ণক পুৱা ৰাতিপুৱা কিয় জগাইছিল এইটো সহজ কুৱেশ্যন তোমালোকে এইটো বনাই লিখিব পাৰা পুৱা হোৱাৰ বাবে আন্ধাৰ আঁতৰি পোহৰ হৈছে নন্দ ৰজা বাথানলৈ গৈছে আৰু আন গোৱাল সকলো গৰু চৰাবলৈ ওলাইছে লগতে কৃষ্ণই সুৰভি গাই চৰাবলৈ যাব লাগে বাবে যশোদাই তেওঁক জগাইছিল খ নম্বৰটো কি আছে যশোদাই কৃষ্ণক মৰমতে কি নামেৰে মাতিছিল উত্তৰ দিয়া আছে যশোদাই কৃষ্ণক কমলাপতি গোবিন্দ গোপাল আদি নামেৰে মাতিছিল গ নম্বৰত কি দিয়া আছে পুত্ৰ কৃষ্ণক যশোদাই কি কথা কৈ টোপনিৰ পৰা জগাবলৈ চেষ্টা কৰিছিল ইয়াৰ উত্তৰটো কি হ'ব যশোদাই কৈছিল যে ৰাতি শেষ হৈছে সূৰ্য উদয় হৈছে পদুম ফুলিছে আৰু আন গোৱালসকলে গৰু লৈ ওলাই গৈছে গতিকে তোকো সোনকালে উঠি গৰু চৰাবলৈ যাবলৈ কৈছে তোকো নহয় ইয়াত হ'ব তেওঁকো সোনকালে উঠি গৰু চৰাবলৈ যাবলৈ কৈছে এতিয়া ঘ নম্বৰ কুৱেশ্যন ঘ নম্বৰত কি কৈছে গোৱালসকলে গৰু চৰাবলৈ যাওঁতে লগত কি বাদ্যযন্ত্ৰ আৰু খাদ্য সামগ্ৰী লৈ গৈছিল ইয়াৰ উত্তৰত চোৱা কি কৈছে গোৱালসকলে লগত শিঙা বেত বেনু মানে বাঁহী আদি বাদ্যযন্ত্ৰ ক্ষীৰ লৱণু আদি খাদ্য সামগ্ৰী লৈ গৈছিল এতিয়া আহা তোমালোকে কুৱেশ্যন নম্বৰ 6 কোনে কাক কিয় কৈছিল তেজৰে কমলাপতি পৰভাতে নিন্দ তেৰি চান্দ মুখ পোখ উঠৰে গোবিন্দ এই কথাটো কোনে কাক কৈছিল এইষাৰ কথা মাক যশোদাই পুত্ৰ শ্ৰীকৃষ্ণক কৈছিল তোমালোকে জাষ্ট এইখিনি লিখিলেও 1 নম্বৰ পাই যাবা ৰাতি পুৱাই সূৰ্য উদয় হোৱা সত্ত্বেও শ্ৰীকৃষ্ণই শুই থকা বাবে তেওঁক টোপনিৰ পৰা জগাবলৈ যশোদাই এইদৰে কৈছিল এতিয়া তোমালোকে কুৱেশ্যন নম্বৰ 7 ক কি কৈছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিবলৈ শিকোৱা আহা ইয়াত কি কৈছে কহয় মাধৱ মই কিনো তপশাইলা ত্ৰিজগত পতি হৰি ৰাখোৱাল পাইলা ইয়াত কি কৈছে চোৱা প্ৰসংগটো কি কৈছে উক্ত পদ ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে বিৰচিত তেজৰে কমলাপতি নামৰ গীতটিৰ পৰা লোৱা হৈছে ইয়াত কি সংগতি কৈছে বৰগীতটিৰ শেষৰ ফালে ভক্ত কবিয়ে কৃষ্ণৰ মানৱীয় লীলা আৰু মাক যশোদাৰ ভাগ্যৰ কথা বৰ্ণনা কৰিবলৈ গৈ এইদৰে কৈছে ত্ৰিজগতৰ গৰাকী ভগৱান শ্ৰীকৃষ্ণই যশোদাৰ ঘৰত এজন সাধাৰণ গৰখীয়া হিচাপে আশ্ৰয় লোৱা কথাটোৱে ইয়াক
গুৰুত্ব পেলাইছে। তোমালোকে ইয়াৰ পৰা লিখিলা হৈ যাব। আৰু যদি তোমালোকে বাকীখিনি চাব পাৰা, লিখিব পাৰা, মানে কনচেপ্টটো ল'ব পাৰা, ভাল কথা। মই এবাৰ কৈ দিছোঁ। ব্যাখ্যাত কি কৈছে, জগতৰ সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী হ'ল ভগৱান কৃষ্ণ। তেওঁ সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড বা ত্ৰিজগতৰ স্বামী। তেনে এজন মহান শক্তিক মাক যশোদাই নিজৰ পুত্ৰ হিচাপে লাভ কৰিছে। যশোদাই কৃষ্ণক এজন সাধাৰণ শিশুৰ দৰে মৰম কৰিছে, শাসন কৰিছে আৰু পুৱা টোপনিৰ পৰা জগাই গৰু চৰাবলৈ যাবলৈ দিছে। এতিয়া তোমালোকে 7 নম্বৰৰ খ। 7 নম্বৰৰ খ কি কৈছে, তলত দিয়া পদ কেইফাকি প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ইয়াত কি হ'ব আমাৰ, ৰয়নী বিদুৰ দিশ ধৱলী বৰণ, তিমিৰ ফেৰিয়া বাছ ৰবিৰ কিৰণ। ইয়াত আমাৰ প্ৰসংগ কি হ'ব, উক্ত পদ ফাকি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে বিৰচিত তেজৰে কমলাপতি নামৰ বৰগীতটিৰ পৰা লোৱা হৈছে। ইয়াত সংগীত কি কৈছে, ইয়াত কবিয়ে ৰাতি শেষ হৈ পুৱা হোৱাৰ এক সুন্দৰ বৰ্ণনা দাঙি ধৰিছে। মাক যশোদাই পুত্ৰ শ্ৰীকৃষ্ণক জগাবলৈ যাওঁতে প্ৰকৃতিৰ পৰিৱৰ্তনৰ কথা ইয়াত উল্লেখ কৰিছে। তাৰপিছত ব্যাখ্যা ঠিক কৈছে, ৰাতি শেষ হোৱাৰ লগে লগে পৃথিৱীৰ পৰা অন্ধকাৰ দূৰ হয়, চাৰিও দিশ ফৰকাল হৈ বগা বৰণ ধৰে। সূৰ্যৰ পোহৰে নিশাৰ ঘোৰ অন্ধকাৰ ফালি বাহিৰলৈ ওলাই আহে আৰু পৃথিৱীখন পোহৰাই তোলে। মাক যশোদাই কৃষ্ণক এই বুলি কৈ জগাইছে যে পোহৰ হোৱাৰ পাছতো তেওঁ শুই থকাটো অনুচিত, কিয়নো ইতিমধ্যে সূৰ্যৰ কিৰণ জিলিকি উঠিছে। এতিয়া আহা তোমালোকে কুৱেশ্যন নম্বৰ 8। কুৱেশ্যন নম্বৰ আমাৰ 8ত কি কৈছে, শব্দৰ খেলো আহা। ইয়াত কৈছে কি, ক নম্বৰত, বৰগীতটিত এনেকুৱা এটা 5 আখৰীয়া শব্দ আছে যিটো প্ৰথম আৰু দ্বিতীয় আখৰ মিলি তাকৰ বুজায়। দ্বিতীয় আৰু তৃতীয় আখৰ মিলি এবিধ বাতিচ নিচিনা সৰুতকৈ সৰু মাটিৰ পাত্ৰ বুজায়। প্ৰথম আৰু তৃতীয় আখৰ মিলি এবিধ সৰু টেঙা ফল বুজায়। শেষৰ দুটা আখৰ মিলি স্বামী অধিপতি বা গৰাকীক বুজায়। ইয়াত চোৱা, তোমালোকক মই আখৰটো লৈ আহিছোঁ, তলত মই দেখুৱাই দিছোঁ তোমালোকক, জাষ্ট চাই থাকা। ইয়াত 8 নম্বৰটো চোৱা দিয়া আছে, শব্দ খেলো আহা। এই 5টা আখৰ কি হ'ব আমাৰ, ৰাখোৱাল, এইটো হ'ব আমাৰ সঠিক উত্তৰ। তাৰপিছত চোৱা, প্ৰথম আৰু দ্বিতীয় আখৰটো হ'ব ৰাখটো হ'ব ৰাখ, এইটো হ'ব ৰাখিয়াক বুজায়। দ্বিতীয় আৰু তৃতীয় আখৰটো খোৱা, যেনে বাতিৰ দৰে বস্তুক বুজায়। প্ৰথম আৰু তৃতীয় আখৰটো এইটো হ'ব টেঙা ফলক বুজায়। তাৰপিছত শেষৰ দুটা আখৰ ৱাল মানে স্বামী বা পতি বুজায়। এইটো হ'ল তোমালোকৰ উত্তৰ। তাৰপিছত তোমালোকে আহা এই একেটা কুৱেশ্যনেৰে 8 নম্বৰৰ খটো, এইটো তোমালোকক নিজে কৰিবলৈ কৈছে, ইয়াতে মই লিখি দিছোঁ, ইয়াৰ পৰা তোমালোকে লিখি ল'বা। তাৰপিছত আহা তোমালোকে কুৱেশ্যন নম্বৰ 9। ইয়াতে কি কৈছে, প্ৰাচীন অসমীয়া শব্দবোৰৰ লগত আধুনিক অসমীয়া ৰূপবোৰ মিলোৱা আহা। মই একেবাৰে ধুনীয়াকৈ লৈ আহিছোঁ বনাই, তোমালোকে ইয়াৰ পৰা জাষ্ট আস্তানি কিতাপত মিলাই ল'বা। পেজ নম্বৰ আমাৰ কিমান আছে, 61। তাৰপিছত আহা কুৱেশ্যন নম্বৰ 10। কুৱেশ্যন নম্বৰ 10ত কি কৈছে, তলত দিয়া শব্দবোৰৰ 3টাকৈ সমাৰ্থক শব্দ লিখে। একেবাৰে ইজি বস্তু এইটো, আৰু এইবিলাক তোমালোকৰ এক্সামত আহি থাকে, এইবিলাক কেতিয়াও ইগন'ৰ নকৰিবা। তোমালোকে যিমান পাৰা পঢ়ি যাবা, আজি নহয় কালি তোমালোকৰ এইবিলাক কামত লাগিব, এইটো কনফাৰ্ম কথা হয়, এইবিলাক তোমালোকৰ কনফাৰ্ম কামত লাগিবই। যেনেকুৱা চান্দ দিয়া আছে চন্দ্ৰ, জোন আৰু শশধৰ। ৰবি দিয়া আছে সূৰ্য, ভানু আৰু দিনকৰ। কিৰণ দিয়া আছে কি আমাৰ পোহৰ, ৰশ্মি আৰু জ্যোতি। পতি দিয়া আছে কি স্বামী, গৰাকী আৰু অধিপতি। একেবাৰে ইজি কুৱেশ্যন, তোমালোকে জাষ্ট 2 এবাৰ চালে মুখস্থ হৈ যাব। এতিয়া আহা তোমালোকে কুৱেশ্যন নম্বৰ 12। এইবিলাক গ্ৰামাৰ ছেকশ্যন, তোমালোকে জাষ্ট এবাৰ কৈ দিলে বুজি নাপাবা। সেইকাৰণে যিখিনি তোমালোকে বুজি পাবা বুলি ভাবিছোঁ মই, তোমালোকে লৈ আহিছোঁ। তোমালোকক যদি লাগে কুৱেশ্যনবিলাক আৰু ভালকৈ, মই এক্সট্ৰাকৈ গ্ৰামাৰ বনাই লৈ আহিম ভিডিঅ', তাত তোমালোকে পাই যাবা। 12 নম্বৰত কি দিয়া আছে, তেজৰে কমলাপতি বৰগীতটিত থকা অনুপ্ৰশ অলংকাৰবোৰ বাছি উলিওৱা। যেনেকুৱা কি দিয়া আছে, ইয়াত বৰণ কিৰণ, ইয়াত কি হ'ব কি ধৱলী বৰণ বা ৰবিৰ কিৰণ, এইটো তোমালোকে লিখিবা। তাৰপিছত কি গুণ, তাৰপিছত কি দিয়া আছে আমাৰ গুণ আৰু বেণু দিয়া আছে কি গুণ গায় বেণু। বিমল কমল দি আছে কি
বদন বিমল কমল। এইখন 13 নম্বৰত কি দিয়া আছে, ক নম্বৰ তলত দিয়া পদ্য ফাঁকি পঢ়া। এইটো তোমালোকে পঢ়িবা, ইয়াতে কুৱেশ্যন ক'ব লগা একো নাই, তোমালোকে জাষ্ট পঢ়িবা এবাৰ। ক নম্বৰ কি দিয়া আছে, দলত ভাগ হৈ তলৰ পদ্য ফাঁকিৰ খালী থকা শাৰীকেইটা মিলাই লিখা। তোমালোকে এই খালী থকা শাৰীকেইটা মিলাই লিখিব পাৰা। ইয়াত মই লিখি লৈ আহিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে, ইয়াৰ পৰা চাই তোমালোকে কিতাপত লিখিবা। শৰৎ কালত ফুলিল কহুৱা, সৰিল শেৱালি ফুল, নদীৰ পাৰত কহুৱা ফুলিলে মন উগুল থুগুল। এতিয়া আমাৰ থুগুল হ'ব, থৈস্কিটো গদিবৰ্গ আল থুগুল। তোমালোকে স্পেলিংটো চাই ল'ব ভালকৈ। তাৰপিছত তোমালোকে এইটো চেপ্টাৰে আছে এইকেইটা, ৰাতিপুৱা এটা কবিতা আছে পদ্ধতি, তোমালোকে পঢ়িবা। তোমালোকে ইয়াৰ কবিটোৰ নাম আছে কি, কবি মহম্মদ সুলেইমান খাঁ। তোমালোকে এইটো ভালকৈ জানি ল'বা। এতিয়া হয় আমাৰ 15 নম্বৰ কুৱেশ্যন। 15 নম্বৰ কুৱেশ্যন কি কৈছে, তোমালোকে তেজতে কমলাপতি বৰগীতটি আৰু ৰাতিপুৱা হ'ব, এইটো হ'ব ইয়াত, ৰাতিপুৱা পদ্ধতিত পুৱাৰ প্ৰাকৃতিক দৃশ্যৰ বৰ্ণনা পাইছা। এতিয়া বৰগীতটিৰ কোনটো অংশৰ লগত ৰাতিপুৱা পদ্ধতিৰ কোন অংশৰ ভাৱৰ কেনেধৰণৰ মিল আছে বিচাৰি উলিয়াই লিখা। ইয়াত উত্তৰটো চোৱা, তোমালোকে কি কৈছে, তেজতে কমলাপতি আৰু ৰাতিপুৱা এই দুয়োটা ৰচনাতে পুৱা প্ৰাকৃতিক মনোৰম বৰ্ণনা পোৱা যায়। এই দুটাৰ মাজত থকা মিলবোৰ, দুটা যে কবিতা দিয়া আছে ইয়াত, এই দুটা কবিতাৰ মাজত আমাৰ কি কি মিল আছে সেই কথা আমাক লিখিব লাগে। ৰাতিপুৱাৰ বিষয়ে কি কি মিল আছে আমাক লিখিব লাগে। প্ৰথমতে আমাৰ কি হ'ব চোৱা, দিয়া আছে ইয়াত সূৰ্য উদয়। দুয়োটাতে পুৱা সূৰ্যৰ পোহৰ ওলোৱাৰ আৰু আন্ধাৰ ৰাতি যোৱাৰ কথা কোৱা হৈছে। 2 নম্বৰ কি আছে, পক্ষীৰ কাকলি। তেজতে কমলাপতিত চৰাইৰ মাতৰ কথা আছে আৰু ৰাতিপুৱা কবিতাটোতো চৰাইৰ মাতৰ কথা আছে। তাৰপিছত আমাৰ পুষ্পৰ প্ৰফুষ্টন। বৰগীতটিত পদুম ফুল ফুলাৰ কথা উল্লেখ আছে, ঠিক তেনেদৰে ৰাতিপুৱা কবিতাটোতো গছে গছে ফুল ফুলা আৰু পখিলা উৰি ফুৰাৰ কথা কোৱা হৈছে। 16 নম্বৰ কি কৈছে, তেজতে কমলাপতি বৰগীতটিত কৃষ্ণক আৰু ৰাতিপুৱা পদ্ধতিত সোণফেৰীক টোপনিৰ পৰা উঠিবলৈ কোৱা হৈছে। পুৱা তেওঁৰ শুই উঠা দেৰি হ'লে তোমালোক কোনে আৰু কেনেদৰে টোপনিৰ পৰা জগাই লিখা। এইটো তোমালোকৰ এক্সামত অহাৰ চান্স নাই, এইবিলাক কুৱেশ্যন জাষ্ট তোমালোকৰ অলপ কনচেপ্টৰ কাৰণে মই লৈ আহিছোঁ। উত্তৰটো চোৱা কি কৈছে, তেজতে কমলাপতিত মাক যশোদাই কৃষ্ণক সুৰভি গাই চৰাবলৈ যাবলৈ আৰু পুৱাৰ পোহৰ হোৱাৰ কথা কৈ জগাইছিল। আনহাতে ৰাতিপুৱা কবিতাটোত সোণফেৰীক সূৰ্যৰ ৰঙা বেলি উঠা আৰু পঢ়া শুনা কৰি নিজৰ জীৱন গঢ়িবলৈ জগোৱা হৈছে। তাৰপিছতে কি হ'ব, মোক পুৱা মোৰ মায়ে জগাই শোৱাৰ পৰা উঠিবলৈ দেৰি হ'লে মাকে কয় যে বেলি বহুত ওপৰলৈ উঠিল, সোনকালে উঠি মুখ হাত ধুই পঢ়াৰ টেবুলত বহ। কেতিয়াবা আকৌ চৰাইৰ কিচিৰ মিচিৰ শব্দই মোক টোপনিৰ পৰা জগায়। এতিয়া তোমালোকে কুৱেশ্যন নম্বৰ 17, শ্ৰেণীৰ সকলোৱে মিলি পুৱাৰ বৰ্ণনা থকা বৰগীত, লোকগীত বা পদ্য সংগ্ৰহ কৰি এখনি সংকলন প্ৰস্তুত কৰা। ইয়াত কি কৈছে, পুৱাৰ বৰ্ণনাৰ কথা এটি জনপ্ৰিয় লোকগীতৰ কলিকতা তথাৰ উল্লেখ আছে। ইয়াত চোৱা কি দিছে, উঠৰে ভাই কিহৰে নিদ্ৰা যোৱা, হাতত শিঙা বেত লৈ গৰু লৈ যোৱা, পুৱা আকাশতে বেলি জিলিকিছে, বনৰ চৰাইয়ে গান জুৰিছে। এতিয়া তোমালোকে আহা 18 নম্বৰত, তলৰ ছবিখন পৰ্যবেক্ষণ কৰা আৰু ছবিখনৰ বিষয়ে এটা টোকা লিখা। ইয়াত তোমালোকে ছবিটো চোৱা আৰু ইয়াৰ বিষয়ে তোমালোকে অলপ নিজে ট্ৰাই কৰিবা প্ৰথমতে, তাৰপিছত উত্তৰটোত আহিবা। এইটো হ'ল উত্তৰ। পাঠ্যপুথিত দিয়া ছবিখনত এটি সুন্দৰ পুৱা দৃশ্য প্ৰতিফলিত হৈছে। এজন বৃদ্ধ লোক যেনেকৈ ককাক তেওঁৰ নাতিনীয়েকক দুগৰাকীৰ সৈতে মুকলি আকাশৰ তলত পুৱাৰ সূৰ্যৰ পোহৰ উপভোগ কৰিছে। সূৰ্যটো পূব আকাশত জিলিকি উঠিছে আৰু চৰাইবোৰ মুক্ত মনেৰে উৰি ফুৰিছে। চাৰিওফালে সেউজীয়া গছ গছনি আৰু ফুল দেখা গৈছে। দৃশ্যটোৱে আমাক পুৱাৰ ফৰকাল বতাবৰণ আৰু প্ৰকৃতিৰ সৈতে সময় কটোৱাৰ গুৰুত্ব বুজাই দিছে। ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিম। এইটো চাগে লাষ্ট কুৱেশ্যন হ'ব তোমালোকৰ 19 নম্বৰটো। পুৱা তুমি
ভ্ৰমণলৈ গৈছা সূৰ্যোদয়ৰ লগতে তুমি প্ৰত্যক্ষ কৰা সেই সময়ৰ দৃশ্যটো অংকন কৰা। এইটো তোমালোকৰ এনচাৰত পৰীক্ষাৰ চান্স খুবেই কম, জাষ্ট তোমালোকে জানি লোৱা। মই এদিন পুৱা প্ৰত্যক্ষ ভ্ৰমণলৈ যাওঁতে দেখা দৃশ্যটো আছিল অতি মনোৰম। পথাৰৰ ঘাঁহবোৰ নিয়ৰৰ টোপোলাৰে তিতি আছিল আৰু সূৰ্যৰ প্ৰথম কিৰণ পৰি সেইবোৰ মুকুতাৰ দৰে জিলিকি উঠিছিল। দূৰৰ পাহাৰৰ আঁৰৰ পৰা ৰঙা বেলিটো লাহে লাহে ওপৰলৈ উঠি আহিছিল। শীতল বতাহ এজাক বেলি আছিল আৰু বতাহত ফুলৰ সুবাস ভাহি আহিছিল। বহুতো মানুহে খোজকাঢ়ি আছিল আৰু চৰাইবোৰৰ মধুৰ মাতে পৰিৱেশটো জীপাল কৰি তুলিছিল। সঁচাকৈয়ে সেই সময়ৰ দৃশ্যটোৱে মনটোত এক অনাবিল শান্তি দিছিল। ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। থেংক ইউ ফৰ ৱাচিং। আৰু তোমালোকে কি কৰিবা, কোনো ভয় নোখোৱাকৈ তোমালোকৰ যিবিলাক কুৱেশ্যন ডাউট থাকিব বা তোমালোকৰ সন্দেহ থাকিব বা তোমালোকৰ পৰীক্ষাৰ কাৰণে কিবা ইম্পৰ্টেণ্ট লাগে বা তোমালোকৰ হাফ ইয়াৰলি বা ইউনিট টেষ্টৰ কাৰণে কিবা ইম্পৰ্টেণ্ট লাগে বা কুৱেশ্যন লাগে, তোমালোকে মোক কমেণ্টত জনাই দিবা। মই তোমালোকৰ কাৰণে যিমান পাৰোঁ সহায় কৰাৰ চেষ্টা কৰিম। চ' তোমালোকে আগুৱাই যোৱা, ভালকৈ পঢ়া। আজিৰ ভিডিঅ'টো ইয়াতে মই সামৰণি মাৰিলোঁ।